মই গোলাপ ফুলৰ 4টা পুলি অৰ্ডাৰ কৰিছিলোঁ আৰু ভালদৰে আহিলে পুলিকেইটা, বেয়া অহা নাই বাৰু। কিন্তু ৰুই মেলি আপোনালোকক মানে প্ৰথম আনবক্সিং কৰি দেখুৱাবলৈ নহ'ল, কাৰণ গধূলিখিনি সময় পাইছেহি। তাৰপিছত ৰাতিপুৱা মই খৰখেদাকে ৰুই দিলোঁ, ভিডিঅ' কৰিব থাকি গ'ল। এতিয়া থোকাকেইটাহে আপোনালোকক দেখুৱাবলৈ পাইছোঁ আৰু। মই ৰুই মেলি আজৰি। তাৰপিছত মনত পৰিছে ভিডিঅ' কৰিব আছিলে নহয় বুলি। আৰু এই পুলিখিনি মই গোলাপৰ পুলিখিনিৰ কাটিং কৰিম। আপোনালোকে যদি ল'ব বিচাৰে মোক কমেণ্ট কৰিব। বহুতে আৰু মোক সুধি থাকে গাঁৱৰ কিছুমান বৌসকলে, পুলি পচাইছা নেকি, কিনিম বুলি। মোক পচোৱা হোৱা নাই, এতিয়া পচাইছোঁ বাৰু। মই ভাবিছোঁ বিক্ৰী কৰিম বুলি, কাৰণ ইমান দাম দি পুলিবিলাক কিনি আনো মই। সেইবাবে ভাবিছোঁ আৰু তেনেদৰে বিক্ৰী কৰিম বুলি। আৰু মই ফুল দেখিলে মানে কিনি আনোৱে মানে। ভাল লাগে ঘৰত ফুলখিনি থাকিলে মানে। আৰু সেই কিনি অনা পইচাটো যদি মই বিক্ৰী কেনে উলিয়াব পাৰোঁ তেতিয়া ভাল হয় আৰু। আৰু ঘৰত যিহেতু মই গালি খাই থাকোঁ ফুল কিনি অনা দেখি এনেই পইচা খৰচ কৰিছোঁ বুলি, আৰু সেই পইচাটো যদি মই উলিয়াব পাৰোঁ তেতিয়াহ'লে ভাল হয় আৰু। আৰু আপোনালোকক মই ফুলখিনি স্ক্ৰীণত লগাই দিছোঁ দেই, আপোনালোকে চাই ল'ব কেনেদৰে ফুলে। আৰু নতুন কালেকশ্যন আনি মেলি মই বিক্ৰী কৰিম। আপোনালোকে ওচৰ যদি হয় ল'ব পাৰিব ঘৰত আহি। এয়া স্ক্ৰীণত লগোৱা নিচিনা ফুলে নে নুফুলে নাজানো, ফুলিলে নিশ্চয় আপোনালোকক দেখুৱাম। আজিলৈ আহিছোঁ, বাই বাই।